এবছৰ হৈ গ'ল চাগে। এবছৰ হৈ গ'ল। ক'ত এপ্লাই কৰিছিলে? পঞ্চায়ততে কৰিছিলে চাগে, মানুহজনে কৰিছিলে। এতিয়া আপুনি ক'ত পাইছে? মই এতিয়া নৈ কাষত পাইছো, আকৌ পৰি আছে। আপুনি কেনেকে গম পালে? গম পালো মানে মোক এই খবৰ দিলে। এই ফুলৰ বাইদেৱে খবৰ দিলে বোলে তোমাৰ আধাৰ কাৰ্ড দেখোন কি আয়ুস্মান কাৰ্ড দেখোন পৰি আছে নৈ কাষত। আৰু বহুতৰো পৰি আছে। সেইবুলি কলত আহিছো আৰু খৰ ধৰকে চাবলৈ হয় নহয়। এই নৈ কিনাত মই গৰু দিবলৈ আহোতে আয়ুস্মান কাৰ্ড দেখা পালো। দেখা পাই গাঁৱৰ মানুহৰ আয়ুস্মান কাৰ্ড পৰি থকা দেখি ৰাইজক খবৰ দিলো। এতিয়া যিবোৰ আয়ুস্মান কাৰ্ড ঘৰে ঘৰে পাব লাগিছিলে হাতে হাতে তেওঁলোকে নাপালে। নৈ কিনাৰতহে উদ্ধাৰ হৈছে। এতিয়া কোনে পেলাইছে এতিয়া সেইটো গম নাপাম। মানুহসকলে পঞ্চায়ততো কৰিছিলে, আশা কৰ্মীহঁতৰ হাততো এপ্লাই কৰিছিলে। এতিয়া খালি এতিয়া কোনে পেলাইছে এতিয়ালৈকে গম নাপাওঁ। এতিয়া কিমান মান কাৰ্ড পৰি আছে? এতিয়া কমেও 15-20টা মান কাৰ্ড পৰি আছে। নৈ কিনাৰত মানে আয়ুস্মান কাৰ্ড এখিনি ওলাইছিলে। আমি মানে গম পাই চাবলৈ আহিছিলোঁ। আমাৰ আজি 2 বছৰে হৈ গ'ল ন, হেৰি পোৱা নাই আমাৰ কাৰ্ডকেইটা। তাকে বোলো তাতে আছে নেকি বুলি চাবলৈ আহিছিলোঁ। 20-25টামান ওলাইছে ন, 20-25টামান ওলাইছে। এতিয়া নৈ কিনাৰ মথাউৰি দাঁতিত নামটি নৈ দাঁতিত। আপোনালোকৰ পৰিয়ালৰ কেইজনৰ পাইছে? আমাৰ পৰিয়ালৰ 3জনৰ। কেনেকে গম পালে ইয়াত আছে বুলি? আছে বুলি এনেকে ওচৰৰ কোনোবা আহিছিলে, তেনেকে দেখিলত য'ত ত'ত কাৰ্ডবোৰ পৰি থকাৰ কাৰণে তেওঁলোকে ঘৰলৈ ফোন কৰি দিলে। সেইকাৰণে তেনেকে পোৱা হৈছে। কোনে পেলাইছে মানে এইটো পঞ্চায়তত কোৱা, কোনোবাই পঞ্চায়তৰ ফালৰ মানুহে পেলাব পাৰে।